ইফাল নহয় সিফাল মানে ঠেলি ঠুলি মানে সেই গণ্ডগোল সৃষ্টি কৰিব চেষ্টা কৰে, ব্লেকমেইলিং টাইপ ৰাজনীতি কৰি আছে তেখেতে। যি দলে মৰিছে এই দলটো কিবা কথা পতা যায় নেকি? মৰা মানুহকে আৰু কথা পাতি কিবা লাভ আছে? আৰু গুলি ফুটাওয়া মানুহটো ইহঁতৰ দলৰ লগতে আছে। সবে মিছ কৰিছে, ৰাইজে UPPL চৰকাৰ মিছ কৰিছে। মাত্ৰ দিয়া নহয়, মাৰি পেলাব বিচাৰিছিলে। অসম ৰাইজ সাৱধান, ৰাইজসকল হাগ্ৰামা মহিলাৰী দেৱে কি কৈছে অলপ মন কৰি শুনিব। যি প্ৰমোদে 5 বছৰ চৰকাৰ চলাইছে, আমি না বন্দুক ধৰিছে না ডিভাইড আছাম 50-50 কৈছে। আমি যেতিয়া চৰকাৰ আহিব, প্ৰমোদ বড়ো 1 মাহ 2 মাহ পিছতে ন বদলে ন ৰেষ্ট ডিভাইড আছাম 50-50 আৰু গুলি ফুটাওয়া মানুহটো ইহঁতৰ দলৰ লগতে আছে। তেখেতে কৈছে যে গুলি ফুটাওয়া, গুলি মাৰা বা গণ্ডগোল কৰা এই আমাৰ দলত নাই। এইটো কথা একচুৱেলি বহুত মিল খাইছে। কিয় মই কৈ আছো এইটো, আপোনালোকে প্ৰমোদ দা তেখেতে কোৱা কথাটো শুনি ল'বা, তাৰপিছত মই তাৰে কনক্লুজনটো আপোনালোকক বুজাই আছো। মাত্ৰ দিয়া নহয়, মাৰি পেলাব বিচাৰিছিলে। 2020ৰ নিৰ্বাচনতো মোৰ কনভয়তে এটাক কৰিছিলে, বুলেট প্ৰুফ গাড়ী ভাঙি পেলোৱা হৈছিলে। শ ল'ৰা আহি পেলাই ইলেকশ্যনৰ আগৰ দিনা মই যিটো ৰাস্তা দি আহি আছিলে ভেদি পেলাই তাতে মাৰি পেলাব বিচাৰিছিলে। গতিকে সেইটোতো আৰু নতুন কথা নহয়। আমি যেতিয়া ছাত্ৰ সংগঠন আছিলোঁ তেতিয়াও বাৰম্বাৰ তেখেতসকলে আমাক বিভিন্ন প্ৰকাৰে অপদস্থ কৰাৰ কাৰণে মানে চেষ্টা কৰিছিল, কিন্তু সেইবিলাক বিফল হ'ল। যেতিয়ালৈকে ওপৰৱালাৰ চাথ থাকিব, ওপৰৱালাৰ যিটো মৰম থাকিব, তেতিয়ালৈকে কোনো কৰিব নোৱাৰে। যাকে ৰাখে চাহিয়া মাৰ চেকেনা কৈ, আমিতো কাম কৰিবলৈ আহিছো না। আজি মৰিম কালি মৰিম একে, কাম কৰিব আহিছো, কাম কৰি যাম। হাগ্ৰামা মহিলাৰীক যদি ভয় কৰিলো হয়, আজিৰ পৰা 10, 15, 20 বছৰ আগতে ঘৰত বহি থাকিলে হয়। হাগ্ৰামা মহিলাৰীৰ ভয় ভীত দাদাগিৰি এইবিলাক শেষ কৰি আপোনালোকে শুনিলে যে প্ৰমোদ ডাঙৰীয়াই কৈছে যে যদি মই হাগ্ৰামাক ভয় কৰিলোহেঁতেন, মই আজি 10-15 বছৰ আগৰ পৰা মানে ক'ৰবাত ঘৰত সোমাই থাকিলে হয়, ৰাজনীতি নকৰিলে হয়। ডেট মিনছ কথাটো ক্লিয়াৰ যে প্ৰমোদ ডাঙৰীয়াই আজি 2020 চনৰ চুক্তিটো অকল নামৰ কাৰণেহে এটা মিছা প্ৰবচন দি পেলাই ৰাইজক যে ৰাম ঠগন দিলে, যাৰ ফল আমি আজি পাইছো, যাৰ ফল আমি নহয় একচুৱেলি প্ৰমোদ ডাঙৰীয়াই পাইছে, যাৰ ফলত 5 বছৰ কিবাকে থাকিল, তাৰপিছত আউট হৈ গ'ল। যিহেতু জাতীয় এটা চেণ্টিমেণ্টেদি প্ৰমোদ ডাঙৰীয়াক খেলা যেন লাগিছে, ডিভাইড আছাম 50-50, ন বড়োলেণ্ড ন ৰেষ্ট শ্লোগানেৰে ৰাইজৰ চেণ্টিমেণ্টটো নিজৰ পলিটিকেল লাভালাভৰ কাৰণে, বেনিফিটৰ কাৰণে এনেকৈ ইউজ কৰিলে, নিজৰ পলিটিকেল কেৰিয়াৰটো ছেট আপ কৰি ল'লে, কিন্তু ৰাইজক কি দিলে? ৰাইজক অকল মিছা আৰু মিছা প্ৰমিছেছবিলাক দি থৈ গ'ল, যাৰ কাৰণে আজি সি নিজে ক'বলগীয়া হৈছে যে মোক কোনোবাই মিছ কৰিছে আপোনাৰ সেই মিছা কথাবোৰ, যে কেনেকৈ আপুনি ঠগালে, আৰু থাকিলেহেঁতেন আপোনাক লুঙি গামছা দাঙি পেলাই আপুনি দৌৰব লগা অৱস্থাহে হ'ল হয়। হাগ্ৰামা মহিলাৰী ছাৰে যি কথা কৈছে এবছলিউটলি ৰাইট, যে মই চৰকাৰত আহিলে সি আকৌ ডিভাইড আছাম 50-50, ন বড়োলেণ্ড ন ৰেষ্টবিলাক মানে এনেকৈ কিবা কিবি নাটকবিলাক কৰি থাকিব আৰু এটা বেয়া পৰিৱেশ আনিবলৈ চেষ্টা কৰা যেন লাগে আৰু দেখাও পায়। আৰু সিটোৱে হুংকাৰ দি থাকে মাজে মাজে আমাৰ দীপেন বড়ো ডাঙৰীয়াৰ সৈতে, মানে মিত্ৰতা, ভাই দাদা ভাই, ইফাল নহয় সিফাল মানে ঠেলি ঠুলি মানে সেই গণ্ডগোল সৃষ্টি কৰিব চেষ্টা কৰে, ব্লেকমেইলিং টাইপ ৰাজনীতি কৰি আছে তেখেতে। সেইকাৰণে ৰাইজে অহা MLA ইলেকশ্যনত সজাগ হওক, সাৱধান হওক। যিহেতু আমি জানো যোৱা কাউন্সিল ইলেকশ্যনতে অকল 11টা না 12টা চিট পাইছিলে, এবাৰতো আৰু চৰকাৰে নাই, একদমবাৰে শেষে হৈ গ'ল।
চুক্তিও নাই, এটা বৃহৎ চুক্তি যে কৰিছিল তাৰপিছত কিবাকে 12জন আসন লাভ কৰিছিল, তেওঁ মানে সেইটো এবছলিউট মেজৰিটি নহয়। এবাৰ আপোনালোকে মেণ্ডেটটো পাইছে, ৰাইজৰ মেণ্ডেটটো পাইছে, গতিকে চিন্তা কৰি পেলাই ভাবি চিন্তি আপোনাৰ মূল্যৱান ভোটটো প্ৰদান কৰে যেন। ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন ষ্টে টিউন, বাই। চবে মিছ কৰিছে, ৰাইজে UPPL চৰকাৰ মিছ কৰিছে। বড়োলেণ্ডৰ মাত্ৰ নহয়, অসমৰ চুকে কোণে যেতিয়া আমাৰ ক'ৰবাত গুৱাহাটীত লগ পায়, ক'ৰবাত বাহিৰত লগ পায়, চব বুদ্ধিজীৱীবিলাকে চবে কৈ আছে, ব্যৱসায়ী লোকসকলে, যে এই 5টা এতিয়া ৰাইজে চবে মিছ কৰিছে, ৰাইজে UPPL চৰকাৰ মিছ কৰিছে। অসম ৰাইজ সাৱধান, বড়োলেণ্ড ৰাইজে কোনেও UPPL দল বা প্ৰমোদ বড়ো তেখেতক মিছ কৰা নাই। আমাৰ মনত নাই, আমাৰ হৃদয়ত নাই। তাৰ ফলত 5 বছৰ কিবাকে পাৰ কৰাব পাৰিলে তেখেতে, আৰু ৰাইজে এনেকে ঠগন দিলে প্ৰমোদ ডাঙৰীয়াক, সি একেবাৰে নাও ডুবিল, ঘৰো ডুবিল, মানে সাম্ৰাজ্যই ডুবিল। এটা বৃহৎ চুক্তিকাৰী ব্যক্তিয়ে, এটা ৰিভলিউচনাৰী লিডাৰে এনেকে যে থপককে পৰি যাব আমি ভাবাই নাছিলো। হয়, এটা কথা আমি মিছ কৰিছো, তেখেতক অন্তিম বিদায়টো ভালদৰে দিব কাৰণে আমি সেইটো মিছ কৰিলো, যাৰ ফলত আজি তেখেতে নিজে চিঞৰি চিঞৰি মাইকত ক'বলগীয়া হৈছে যে মোক উমুক উমুক জাগাত কি বুলি কয়, লোকগেটাই ক'বা গুৱাহাটীত ক'বাত মিছ কৰিছে বুলি কৈছে। বড়োলেণ্ডত কিন্তু মিছ কৰা নাই দেই। যদি বাহিৰত কৰিছে, কোনোবা 1-2জন ব্যক্তি কৰিব পাৰে, মানে কিছু কাম আছিল, কৰিব লগা আছিল, আপুনি থাকোঁতে আমি কৰি ল'ব লাগিছিল, কৰিব নোৱাৰিলে, তেনেকে ব্যক্তিসকলে মিছ কৰিব পাৰে, যাৰ ব্যক্তিগত লাভালাভ হয়। কিন্তু ৰাইজে মিছ কৰা নাই। গতিকে ৰাম ঠগন ৰাইজে খাব নালাগে। ৰাম ঠগন অলৰেডি ৰাইজে প্ৰমোদাক দি দিলে।